Hello everyone, good morning mangonang raijofur. Fungja-fungjani मोनसे दुखुनांथाव मुगैथाव खौरां रायजोफोर. गसाइगावनि हास्रावबारि गामियाव 56 बोसोर बैसोनि सानसुल हक होननाय सासे मुस्लिम सुबुङा जुनार आखुआ 7 बोसोरियानि सासे गोरलै उन्दै हिनजावसाखौ गावनि न'सिम फुस्लायना थगायना लाना थांनानै जिनाहारि खालामदों. जाथायनि सायाव ओनसोलनि रायजो राजाफ्रा गामिनि रायजो राजाफ्रा खुद्रिसारनानै दायनिगिरिनि न'खौ बुफाय बुसि खालामनायखौ नुनो मोनदों. लोगोसेनो आयेन बायदियै दायनिगिरिखौ साजा होनांगौनि पुलिस प्रशासन आरो आसाम सोरखारनिसिम दाबि दैखांनानै दुंहाव थासारि सोमजिहोनायखौ नुनो मोनदों. লগালগ কৰিছোঁ তেওঁক আমি এতিয়া প্ৰচেছৰ মাজতো প্ৰচেছৰ আমি কৰিম আৰু বাকীখিনিতো গমে পায়. ঘটনাটো যিহেতু বাচ্চা লৈহে আমি নিজে চিৰিয়াছলি লৈ পেলাই আমি তেওঁক এতিয়াই ধৰা হ'ল. এইখিনি জেগাতে আমি আহি পেলাই নিজে আহি পেলাই আমি ধৰিলোঁ. তো এতিয়া আমাৰ আগন্তুক ব্যৱস্থাখিনি হ'ব. ছোৱালীৰ কথা বাচ্চা শুনাৰ লগে লগে মই দৌৰি আহিছোঁ. আমি ঘৰত থাকোঁ না, আমি কোকৰাঝাৰত থাকোঁ. হাস্ৰাবাৰী গাঁৱত এটা ঘটনা হৈছে. মানে সৰু কিশোৰী এজন 7-8 বছৰৰ ছোৱালী, তাক শামছুল হক নামৰ এজন মানুহ তাক ধৰ্ষণ কৰিলে. সেইটো কাৰণে আমি আমাৰ এই অন্তৰ্গত আমাৰ সাপকাটা ভাৰপ্ৰাপ্ত বিষয়া ৰাজীৱ কলিতা ছাৰক মই অৱগত কৰিলোঁ. ছাৰে আহি পেলাই আমাৰ কোকৰাঝাৰৰ পৰা এডিশ্যনেল বাইদেউ আহিছে. আহি পেলাই এইটো ইনভেষ্টিগেশ্যন কৰি পেলাই দোষীক এতিয়ালৈ কৰায়ত্ব কৰিব পাৰিছে. আৰু মেইন যিটো কালপিট আছে, আমি সমাজটো আমাৰ সমাজ মিলাজুলি চলিব লাগে. আমাৰ এটাই অনুৰোধ থাকিব প্ৰশাসনৰ ওপৰত যে আমাৰ এই কিশোৰীক যে ধৰ্ষণ কৰিলে এইটো আমি ন্যায় পাব লাগে. আমাৰ এটাই অনুৰোধ, আমি প্ৰশাসনক অনুৰোধ জনাওঁ. আৰু আমাৰ বিশেষকৈ আমাৰ এই অসমৰ মুখ্যমন্ত্ৰী সন্মানীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াকো মই অনুৰোধ জনাওঁ যাতে এই নিউজখন আমাৰ অসমৰ মুখ্যমন্ত্ৰী তাতেও যায়. আমি এইখিনি ৰিকুৱেষ্ট থাকি আমি যাতে এইখিনি ন্যায়, যিজন কিশোৰীৰ মা দেউতা আছে সিহঁতে যাতে ন্যায় মানে কিবা এটা পায়, এইখিনি কৈ আমাৰ বক্তব্য আমি শেষ কৰিম. বলৰ আছে তো এটা